দুষ্টকে দমন আৰু সন্তকে পালন কৰি সৃষ্টিতে শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে মই নানাৰূপে অৱতাৰ গ্ৰহণ কৰিব লাগিছে। বৰ্তমান পৃথিৱীত হোৱা পাপ আৰু অসুৰৰ অত্যাচাৰ দমন কৰিবলৈ মই এটি নতুন ৰূপ ধাৰণ কৰিব লাগিব। ধৰিত্ৰী, তোমাৰ দুখ অচিৰে নিবাৰণ কৰা হ'ব। তুমি এতিয়া যোৱা বিশেষ আলোচনাৰ বাবে মহামায়াক আহ্বান কৰিছোঁ। ধৰিত্ৰীয়ে কোৱা সকলো কথা তাৎপৰ্য অনুগ্ৰহত যিবোৰ প্ৰাণীৰ সৃষ্টি হৈছে সেইবোৰৰ কিছুমান ইমান দুৰ্দান্ত হৈছে যে তাত ধৰিত্ৰীক স্বয়ং ব্ৰহ্মা ওঠৰ হৰি কম্পমান ইয়াৰ এটা ব্যৱস্থা নকৰিলে আপোনাৰ সৃষ্টি একেবাৰে লোক ধৰিত্ৰীৰ দুখ দেখি আমিও নীৰৱে ইয়াৰ এটা উপায় কৰাৰ সময় আহি গ'ল প্ৰভু। মোৰ এই জন্ম ৰহস্য অতি তাৎপৰ্যপূৰ্ণ। বৰ্তমান পৃথিৱীত হোৱা পাপ আৰু অত্যাচাৰ সহ্য কৰিব নোৱাৰি বসুন্ধৰা সৃষ্টিৰ অতন্ত ওপৰত লীন যাব বিচাৰিছে। গতিকে পৃথিৱীৰ পৰা পাপ আৰু অত্যাচাৰী জীৱবিলাকক ধ্বংস কৰি পৃথিৱীৰ দুখ মোচন কৰিব লাগিব। তুমি মোৰ এই আঁচনিত সহায় কৰিব লাগিব। এই কাৰ্যত দাসীয়েনো কিদৰে সহায় কৰিব লাগিব প্ৰভু? মহামায়া, মোৰ এই জন্ম ৰহস্য অতি তাৎপৰ্যপূৰ্ণ। শুনা, তুমি গৈ গকুলৰ নন্দৰ গৃহত জন্মগ্ৰহণ কৰিবা আৰু ময়ো সেই একেই সময়তে মথুৰাৰ কংসৰ কাৰাগাৰত বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত পূৰ্ণ কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিম। কংসৰ ভয়ত বসুদেৱে মোক নি গকুলৰ নন্দৰ গৃহত থৈ তোমাক লৈ আহিব। কংসই দৈৱকীৰ অষ্টম পুত্ৰ বুলি ভাবি তোমাক বধ কৰিবলৈ উদ্যত হ'ব আৰু তুমিও সেই একেই সময়তে আকাশ মাৰ্গত আৱিৰ্ভাৱ হৈ কংসৰ মৃত্যুৰ সংকেত দি অন্তৰ্ধান হ'বা। মই কংসক নিধন কৰি ভূমিভাৰ হৰণ কৰিম। তুমি এতিয়া যোৱা নিজ কৰ্তব্যৰ হেতু অগ্ৰসৰ হোৱা।